Hello guys, welcome to my YouTube channel Sankardev Brahma. এখন ভিডিঅ'ত মই আপোনালোকক আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টেল চাপ্লাই যিটো হৰিহৰ বিধান দিছিলে 2021-22 চনত তাতে দুই জাদুৰ আছিলে TS36 চিৰিজৰে এটা আছে SYB এটা আছিলে টিপাইচিড আৰু সেইখন দুইখন খেতিৰ মানে উৎপাদন ফলাফলটো আপোনালোকক এই ভিডিঅ'ত দেখাম। সেইখন ভিডিঅ'ত আমি যিটো আপোনালোকক মানে সৰিয়হ খেতিটো দেখুৱাইছে সেইটো হৈছে আমাৰ চিৰাং জিলাৰ অন্তৰ্গত থকা বিজনী এগ্ৰিকালচাৰ সাব ডিভিজনৰ আণ্ডাৰত যিখিনি কৃষক বন্ধুসকলে কৰিছে সেইখিনি আমি দেখুৱাইছোঁ। তাতে আমাৰ বিজনেছ এগ্ৰিকালচাৰেল সাব ডিভিজন অফিচাৰ ছাৰো আছে, লগত আমি ফিল্ড ষ্টাফ ছাৰৰ লগত ঘূৰি আছোঁ। আমি ফ্লাৱাৰিং ষ্টেজত আমাৰ ডিপাৰ্টমেণ্টেল ছাপ্লাইত বিধানবিলাক য'ত য'ত কৰিছে সেইখিনি জেগাত আমি ঘূৰি চালোঁ। মানে বেয়া নহয়, বেলেগ উন্নত জাতৰ বিধানবিলাক যেনেকৈ হয় আমাৰ সেইখিনি ডিপাৰ্টমেণ্টেল ছাপ্লাই যিটো HYB আৰু চাৰ্টিফাইড চিটবিলাক মানে ভালে হৈ আছে বুলি আমি মনতে গণনা কৰিছোঁ। আমি এজন ভাল কৃষকৰ লগত আলোচনা কৰি আপোনালোকক জনাম যে আমাৰ ডিপাৰ্টমেণ্টেল ছাপ্লাই চিটবিলাক কেনেকুৱা, কাৰণ বেলেগে মানে হয় নহয় উল্টা পাল্টা কথা কৈ সন্দেহ লাগে। এতিয়া সেইজনে কৰি পেলাই কেনেকৈ লাগিছে আপোনালোকে শুনি ল'ব। এইটো কি ডিপাৰ্টমেণ্টেল ছাপ্লাই না হবি ভাই? কি জাত আছিল? TS36। আচ্ছা ঠিক আছে। পিছত কি দিছে তাতে? সুপাৰ পটাছ আৰু ভিটামিন স্প্ৰে কৰি দিয়া হৈছে। ভিটামিন মাল্টিভিটামিন দিছে। ঠিক আছে। মুঠতে চেহেৰাটো ভালে হৈছে। মই ফুলৰ অৱস্থাটো একবাৰ আহিছিলোঁ, এতিয়া মানে প্ৰায় হৈছে আৰু বেছি দিন নাই আৰু এইটো মানে হাৰ্ভেষ্টিং হ'বই। ভালেই লাগিছে, এতিয়া হ'ব ঠিক টাইমতে অলপ বৰষুণ ফালে গুটি মানে ভাল হ'ব আৰু কি গুটি ভাল হ'ব। ঠিক আছে, বঢ়িয়া। এইটো এটা শ্বৰ্ট ভিডিঅ' ল'লোঁ কাৰণ এইটো ডিপাৰ্টমেণ্টেল ছাপ্লাইটো বহুত মানে প্ৰতিবাদ কৰে যে মানে ডিপাৰ্টমেণ্টেল বস্তু ভাল নহয়, কিন্তু TS36 মানে দেখা দিলে যে মানে ভালে হয়, চেহেৰাবিলাক ভালে আছে, হয় না হবি ভাই? মোটামুটি বেয়া হোৱা নাই আৰু। বেয়া হোৱা নাই, ঠিক আছে দে। আচ্ছা হবি ভাই, আচ্ছা আপুনি সেইটো ডিপাৰ্টমেণ্টেল আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ যিটো মানে সৰিয়হৰ মাষ্টাৰ মানে সেইটো কয় ৰেপ চিট বুলি কয়, ৰেপ ক্ৰপছ মানে মাষ্টাৰ বুলি ক'লে অলপ বেলেগ হয়। যাই হওক, মুঠতে কয় বিঘা আপুনি পেলাইছে? 3 বিঘামান হ'ব না? এইটো আছে 5-6 বিঘামান। তাতে এৰিয়া থাকি না? আচ্ছা, মানে 1-2 দিন আগে পিছে শিক্ষিত হয়, 1-2 দিন আগে পিছে পেলাইছে আৰু কি না? আগে পিছে অলপ আগা পিছে মোটামুটি যিটো আমি সেইটো ফটো লৈ আছে সেইটো কেইদিন হৈছে? এইটো 80 দিন, মোটামুটি 80 দিন হৈছে আৰু। 80 দিন না? ঠিক আছে, মুঠতে 3 মাহিয়া ক্ৰম না? মুঠতে কেনেকৈ লাগিছে ডিপাৰ্টমেণ্টেল ছাপ্লাই বস্তুবিলাক? কিছুমানে নিগেটিভ কথা কৈ ভাল নহয় কিবা নহয়, ইয়াতটো কেনেকৈ লাগিছে? কিন্তু কিছুমান হয়ও, আমি এইটোত সিমান মানে বেয়া দেখা নাই, মোটামুটি হৈছে আৰু ইমান হাই লেভেলো নহয় একেবাৰে দুৰ্বলো নহয়, মাজে হৈছে আৰু মিডিয়াম হৈছে আৰু মোটামুটি ফলটো যি আছে ভালেই হৈছে। ঠিক আছে, তেনেহ'লে বস্তুখিনি আগত ইৰিগেশ্যনৰ প্ৰব্লেম হৈছে ঠাই না? আগতো হৈছিল ইৰিগেশ্যন প্ৰব্লেম হৈছে, মাজতে অলপ বৰষুণ পাইছে পানী পাইছে, আৰু লাষ্টত হাৰ্ভেষ্টিং টাইমত এতিয়া বৰষুণ পাল, এতিয়াহে পাইছে, মাজত একবাৰ পাইছিল অলপ পালে পাইছে বঢ়িয়া হ'ল হয়। পানী নষ্ট হয়, ওপৰৰ পানী নাছিল। এনেই আপুনি ৰাসায়নিক কিবা সাৰ দিছিলে নেকি তাতে? ৰাসায়নিক সুপাৰ ফছফেট আৰু পটাছ দিয়া হৈছে। পটাছ দিয়া হৈছে না? বাকী আৰু একো দিয়া নাই। বৰাক্স দিয়া নাই না? বৰাক্স দিয়া হৈছে। বৰাক্স দিয়া হৈছে, ঠিক আছে। বৰাক্স দিলে মানে ফল আৰু ফলনটো বেছি ভাল হয়। চাম আৰু এতিয়া ক্ৰপ কাটিং কৰিম, হয় না? আজি লাষ্ট যিটো মানে ফিল্ডত যিটো যিটো 4 পৰা যিটো আমি ক্ৰপ কাটিঙৰ যিটো সীমা লওঁ, মাজে যিকোনো ল'ম আৰু, হয় না? ঠিক আছে। এতিয়া মই কৃষকসকল 80-85 দিন কষ্ট কৰি পেলাই যিটো ফলাফল পাইছে সেইখিনি আপোনালোকক দেখুৱাম। চাৰ্টিফাইড চিট দেখুৱাইছে পাৰ হেক্টৰ 1280 কেজি আৰু HYB চিট দেখুৱাইছে বেলেঞ্চত 1266 কেজি পাৰ হেক্টৰ। চ' নো কনফিউজন গাইজ, কিপ অন ক্ৰপিং। থ্যাংকস ফৰ ৱাচিং।